বন্ধুসকল এই ভিডিঅ'টোত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ 3 নম্বৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 1 নম্বৰ আৰু 2 নম্বৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। ইয়াত চাওক বন্ধুসকল, কবি বা লিখকৰ উদ্ধৃতি ইংৰাজীত কোৱা হয় কোটেশনছ অৰ সেইংছ। কবি বা লিখকে যেটো কয় দিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। লিখক বা কবিৰ তেওঁলোকে যেটো কয় বা যেটো লিখে সিধা সিধি হেতুকে হুবহু লিখিবলৈ হলে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰোঁ আৰু এই ক্ষেত্ৰত আমি ঊৰ্ধ্বকমা ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে চাব, পপ সেইজ কমা দিয়া হৈছে। পপে যেটো কৈছিল ডাইৰেক্টলি ইয়াত লিখা হৈছে সেইকাৰণে দিয়া হৈছে। তাৰপিছত ঊৰ্ধ্বকমা দি লিখা হৈছে এ লিটল লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং। ইয়াতে ঊৰ্ধ্বকমাটো শেষ হৈছে, ফুল ষ্টপ দিয়া হৈছে। আলেকজেণ্ডাৰ পপৰ কথা কৈছে, এজন ৰাইটাৰ আছিলে আৰু তেখেতৰ কথাখিনি ইয়াত হুবহু লিখা হৈছে আৰু ইয়াক লিখা হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। তাৰপিছত ঠিক তেনেকৈ কিট সেইজ এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। ইয়াতে কিটছ মানে জন কিটছৰ কথা কোৱা হৈছে। জন কিটছে কি কৈছিলে, এইখিনি কথা কৈছিলে, কথাখিনি ঊৰ্ধ্বকমত লিখা হৈছে আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হৈছে। তাৰপিছত চাব, শেক্সপিয়াৰ সেইজ অল ডেট গ্লিটাৰ্ছ ইজ নট গল্ড। শেক্সপিয়াৰে এই কথাখিনি কৈছিলে, উইলিয়াম শেক্সপিয়াৰে, আৰু এই কথাখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হৈছে। 4 নম্বৰটো চাব, হজৰত মহম্মদ সেইজ এ মুছলিম শুড প্ৰে 5 times a day। এইখিনি হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিলে, যাৰ কাৰণে এইটো কোটেশনছ দি এই কোটেশনছখিনি ঊৰ্ধ্বকমাৰ ভিতৰত ধুনীয়াকৈ লিখা হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। তাৰপিছত উদাহৰণ চাব, জেজাছ খ্ৰীষ্ট সেইজ মানি ইজ দ্য ৰুট অফ অল ইভিলছ। যীশু খ্ৰীষ্টই এই কথাখিনি কৈছিলে আৰু এই কথাখিনি ঊৰ্ধ্বকমাৰ ভিতৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হৈছে। গতিকে বন্ধুসকল, এইটোৱে আছিলে 3 নম্বৰ ব্যৱহাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ, যে লিখক বা কবিৰ কোনো এটা উদ্ধৃতি, যাক ইংৰাজীত কোটেশনছ বুলি কয়, সেইটো চিধা চিধিকৈ আমি যেতিয়া লিখোঁ, ঊৰ্ধ্বকমাৰ ভিতৰত যেতিয়া লিখোঁ, সেই কথাখিনি আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। এইখিনি আছিলে ব্যৱহাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ 3 নম্বৰ ব্যৱহাৰ। ধন্যবাদ।